তোৰ আইতাই বিচৰা নাছিল মই নিধিৰ লগত পুনৰ সংসাৰ কৰাটো। তোৰ মাৰে এনেকুৱা এটা ভুল কৰিছিল যাৰ পৰিণাম আমি আজিলৈকে ভুগি আছো। মই নিৰুপায় মাজনী, ক্ষমা কৰি দে মোক। দিবিনে? আমি তেতিয়াৰ পৰা সুধি আছো কষ্টুৰীক সঁচা কথাবোৰ কবি নে তাইৰ চকুত সদায় বেয়াই হৈ থাকিবি? নকওঁ মই, মোক কেৰেক্টাৰ চাৰ্টিফিকেট বেলেগে দিব দৰকাৰ নাই। আচলতে মই প্ৰতিশোধ ল'বৰ কাৰণে নহয়, বিক্ৰমক নিজৰ কৰিবৰ কাৰণে তোমাৰ ওচৰ চাপিছিলোঁ। বিক্ৰম যদি মোৰ হ'ব নোৱাৰে, মই তাক আন কাৰো হ'বলৈ দিব নোৱাৰো। কষ্টুৰীৰ প্ৰতি মোৰ যিমান মৰম আছে, তোমালোকৰ প্ৰতি তাৰ 100 ভাগৰ 1 ভাগো নাই। এয়া সঁচা কথা। তুমি কষ্টুৰীক সঁচা কথাবোৰ ক'ব নালাগে। কিয়? আপুনি মোৰ বিৰুদ্ধে যিখন চক্ৰবেহু ৰচিছে নহয়, এদিন তাত আপুনি নিজেই ফচিব। এনেকৈ ফচিব যে ঘূৰিয়েই থাকিব শুন, তোৰ কথাত কষ্টুৰীয়ে বিশ্বাস নকৰে। যা ওলাই যা, যা। মই ভাবি নাপাওঁ যে মোৰ কথাবোৰ মানুহে কিয় বুজি নাপায়। চাওক, মই মোৰ নিজতকৈ মোৰ মাক বেছি মৰম কৰোঁ। মোৰ দেউতা মোৰ কাৰণে এজন হিৰো, গুৰু। গতিকে কাৰোবাক মই ভাল পালোঁ বুলিয়েই নিজৰ দেউতাকৰ পৰা আঁতৰাই লৈ যাব নোখোজো। চাওক, মই এইটো অনুভৱ কৰিব পাৰোঁ যে মাক নোহোৱাৰ পিছত আপুনি কিমান কষ্ট কৰি তাইক ডাঙৰ দীঘল কৰিছে। মাহীমাকে যে তাইক ভাল নাপায়, মৰম নকৰে, সেইটো কথাও সকলোৱে জানে। মই চিৰঞ্জীৱ মেঘালীহঁতক সিহঁতৰ ভুলৰ কাৰণে শাস্তি দিব পাৰোঁ, কিন্তু কি জানে, মই আপোনাক আগতেই কৈছোঁ, মই বাহুবলীৰে প্ৰেম জয় কৰিব নিবিচাৰোঁ। প্লিজ আপুনি বহক প্লিজ, নহ'লে আপোনাৰ বিপি হাই হ'ব। প্লিজ বহক। আজি ওলাই আহি ইমান ভাল লাগিছে ন? ইমান দিনৰ পিছত যে ইয়ালৈ আহিছো। কষ্টুৰী, তোক নহয় মই বহু দিনৰ পৰা কথা এটা ক'ম বুলি ভাবি আছিলো। এই যে পৰাণ, আৰে আমাৰ ক্লাছৰ পৰাণ, সি যে তোক ইমানকে চাই থাকে। নাই মানে মই লক্ষ্য কৰিছো, ছাৰে পঢ়াই থাকে, সি আকৌ তোকহে চাই থাকে। মোৰ যে হিংসাই লাগে। কলেজৰ আটাইতকৈ হেণ্ডচাম ল'ৰা তোকহে চাই থাকে, মোলে যে কোনো তেনেকে নাচায়। কষ্টুৰী, কি হৈছে তোৰ? বিক্ৰমলৈ মনত পৰিছে। সি ভালেই হওক বা বেয়াই হওক, মোৰ তাৰ প্ৰতি থকা ভাল পোৱা সঁচা ন। নিজকে ফাঁকি দিয়াৰ বহুত চেষ্টা কৰিলো, এতিয়া আৰু পৰা নাই। কেতিয়াবা নিজৰ ওপৰতে খং উঠে। ইমান চেষ্টা কৰাৰ পিছতো তাক মই কিয় পাহৰিব পৰা নাই? কিমান দিন হৈছে তাক মোৰ লগ পাব? হঠাৎ কোনোবা ইমান আপোন কেনেকে হৈ পৰিব পাৰে? চাওক, আমি অলৰেডি বহুত গৰমাগৰমি হৈ কথা পাতিলোঁ। এতিয়া অকণমান ঠাণ্ডা মগজুৰে কথাবোৰ ভাবোঁ। এইখিনি খাই লওক, ঠাণ্ডা পানী লওক প্লিজ।
দেউতা দেউতা খুৰা নহয় ছাৰ চাওক মই মোৰ নিজৰ খংটো দমাই পেলাই আপোনাৰ ওচৰত দুখাৰ কথা ক'ম বুলি আহিছোঁ প্লিজ বুজিবলৈ চেষ্টা কৰক মই চৰি কৈছোঁ আপোনাক কস্তুৰী আনৰ নিচিনা নহয় আজি তাইৰ জীৱনত বিক্ৰম আছে কাইলৈ হয়তো কোনোবা বেতাল আহিব চোৱা তোমাৰ মুখেৰে মই কস্তুৰীৰ বিষয়ে জানিব নোখোজো প্লিজ নহয় আপুনি ভুল ভাবিছে আপুনি বিক্ৰমক চৰিত্ৰহীন বনাই পেলাই তাইৰ পৰা আঁতৰ কৰিবলৈ বিচাৰিছে তাৰপিছত হয়তো কোনোবা এজন জেণ্টেলমেন মানে ভদ্ৰলোক টাইপ ল'ৰা এজন আনি তাইৰ লগত বিয়া পাতি দিব আৰু তাইও সেই জেণ্টেলমেনজনৰ লগত সুখে সন্তোষে মানে সংসাৰ কৰি পেলাই জীয়াই থাকিব নেকি তোমাৰহে ধাৰণা ভুল হৈছে বিক্ৰম মোৰ ছোৱালীয়ে ইতিমধ্যে তোমাক পাহৰি গৈছে তাই বুজি পাইছে যে বিক্ৰম তাইৰ জীৱনৰ এটা ভুল আছে আৰু এই ভুলৰ সংশোধনী কৰি তাই বেলেগ পথেৰে যাবলৈ আৰম্ভ কৰিছে এই পথত তুমি বাধাৰ সৃষ্টি নকৰিবা প্লিজ এই প্ৰেম এইবিলাক তুমি পাহৰি যোৱা প্ৰেম আপুনি কেতিয়াও প্ৰেম কৰি পোৱা নাই হা আপুনিও হয়তো আপোনাৰ প্ৰেমৰ পৰা বহু বছৰ আঁতৰত আছে এবাৰ চকু দুটা মুদি দিয়ক তেওঁৰ ছবি সন্মুখলৈ আহিব কথা ক'ব জানা তুমি এই চলাহী কথাৰে চাগে মোৰ ছোৱালীজনীকো প্ৰেমত মহিলা নহয় কস্তুৰী যত্ন ল'ব তাইৰো অৱস্থাটো বৰ বেছি ভাল দেখা নাই তাৰ জীৱনত বিক্ৰম নাথাকিলেও মনত কিন্তু সদায় বিক্ৰমেই থাকিব আহিছোঁ দিয়ক কথা ক'ব আহিছে ইয়াৰ ব্যৱস্থা মই কৰিবই লাগিব কি কৈ গ'ল আপুনিও হয়তো আপোনাৰ প্ৰেমৰ পৰা বহু বছৰ আঁতৰত আছে এবাৰ চকু দুটা মুদি দিয়ক তেওঁৰ ছবি সন্মুখলৈ আহিব ঐ ব'ল কিবা খাই আহোঁ শুন না ইমান দিনে মই মনৰ কথাবোৰ কাৰো আগতে প্ৰকাশ কৰিব পৰা নাই তোক ক'ব বিচাৰিছোঁ মোক ক'বলৈ দে এই ঘটনাটোৰ পৰা আজিলৈকে ইমান দিনে যেন মই ৰাতিত শুব পৰা নাই বিক্ৰমলৈ বৰকৈ মনত পৰে এনেবা আছে বিক্ৰম ভালেবা আছেনে নাই হস্পিটেলত আছিল বহুত দিন এতিয়া ডিছচাৰ্জ দিলে সুস্থ কস্তুৰী তই এবাৰ হ'লেও হস্পিটেললৈ যাব লাগিছিল এনেকুৱা সময়ত মানুহৰ এষাৰ মাতেই যথেষ্ট খবৰ নল'ব পাৰোঁ কিন্তু প্ৰতিদিনে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ সুখী হওক মই অবিহনে তাৰ জীৱন সুন্দৰ হওক জানো মোৰ কিয় এনেকুৱা অনুভৱ হয় বিক্ৰম যেন মোৰ লগতে আছে ছাটোৰ দৰে মই যলৈকে যাওঁ মোৰ আশে পাশে যেন বিক্ৰম থাকে আঁতৰত থাকিও যেন মোৰ পৰা সি আঁতৰি থকা নাই চিলনদীপ প্ৰবাল ক পাই গ'লো একদম আতাল মানুহ পাই গৈছে জান এই আমাৰ লগলে বেলেগক বিশ্বাস কৰিব নোৱাৰো গম পাইছ কাৰণ কৈ দিব ন বেলেগক নাই আমাৰ লগলে তই চিন্তা কৰিব নালাগে দে কামটো ষ্টাৰ্ট কৰ তহঁতে
যাব দে আটা শুনটোন ভলাম তোত আৰে সি নেদেখা জেগাত ক'ৰবাত ভৰাই থয় আতহঁতে মুঠতে গাড়ীত বস্তুটো ভৰা তাক জেলত ভৰোৱা দায়িত্ব মোৰ আবে টেনচন নলবি না হৈ যাব দে ফোন ৰাখ ঠিক আছে দে তই পালিবি তো মই বৰ কষ্টত আছো আৰোহী মই বুজিছোঁ কিন্তু তই এনেকৈ কান্দি থাকিলে খুৰাই কিমান কষ্ট পাব ভাব ইমান মৰম কৰে তেওঁ তোক সেইবাবেতো দেউতাৰ সন্মুখত কান্দিব নোৱাৰো মই ক'ব বিচাৰিছো আপোনাৰ কস্তুৰীৰ প্ৰতি থকা অতিমাত্ৰা মৰমে কেতিয়াবা আপোনাৰে বিপদ মাতি আনিব পাৰে দুটি মনৰ জনাক নৰ জনাক দে হ'ব দে কিমান কান্দ আৰু মই বৰ কষ্টত আছো আৰোহী মই বুজিছোঁ কিন্তু তই এনেকৈ কান্দি থাকিলে খুৰাই কিমান কষ্ট পাব ভাব ইমান মৰম কৰে তেওঁ তোক সেইবাবেতো দেউতাৰ সন্মুখত কান্দিব নোৱাৰো ইমান দিনে দুখবোৰ বুকুৰ মাজতে বান্ধি ৰাখিছো আজি মোক কান্দিব দে মই বিক্ৰমৰ সঁচা কথাবিলাক কস্তুৰীক ক'বই লাগিব মই তাইক এনেকৈ কষ্টত চাই থাকিব নোৱাৰোঁ আপুনি তেনেদৰে কেনেকৈ ক'ব পাৰিলে কস্তুৰী যেনেদৰে আপোনাৰ ছোৱালী অভিও আপোনাৰে ল'ৰা আৰু পাপৰি দ্বাৰা আপোনাৰ পত্নী এতিয়া যিটো সঁচা সঁচা কস্তুৰী মোৰ সিহঁততকৈ বেছি প্ৰিয় বেছি ভাল পাওঁ মই তাইক এইবোৰ সলনি কৰিব নোৱাৰি এতিয়া আপোনাৰ তেনেবোৰ কথা সিহঁতক কিমান আঘাত দিব পাৰে আপুনি ভাবিছেনে মই কস্তুৰীক এই কাৰণেই বেছি ভাল পাওঁ কাৰণ তাইৰ জীৱনত মোৰ বাহিৰে কোনো নাই অভিৰ মাক আছে মই আছো আৰু মামাকৰ
ফেমিলিটোতো আছেই। চাব কিন্তু বহু ক্ষেত্ৰত এই বেছি মৰমে বিপদ মাতি আনে। কি ক'ব বিচাৰিছে আপুনি? মই ক'ব বিচাৰিছো আপোনাৰ কস্তুৰীৰ প্ৰতি থকা অতিমাত্ৰা মৰমে কেতিয়াবা আপোনাৰে বিপদ মাতি আনিব পাৰে। সেইবোৰ বাদ দিয়ক, মই আপোনাৰ মেডিচিনটো চেঞ্জ কৰিব লাগিব। কিয়? আগৰটোৰ ৰেছপন্স সিমান ভাল নহয়। কিবা উপায়টো ওলাবই লাগিব। কস্তুৰীক সঁচা কথাবোৰো ক'ব নোৱাৰো নহয়, বিক্ৰমে মানা কৰি থৈছে। নহয় মানে বিক্ৰমে নিবিচাৰে কস্তুৰী দেউতাকৰ পৰা আঁতৰ হোৱাটো। আৰে সেইটোৱেতো মেইন প্ৰব্লেম। আমি প্লেনটো এনেকুৱা বনাব লাগিব যাতে খুৰায়ো বিক্ৰমক ভাল পাব ধৰে। এই জীৱনত কেতিয়াবা চিৰিয়াছ হৈ পাইছানে? দুটি মনৰ জোনাক। আকৌ নামটো দেখোন হা কবাৰ আব্ৰা আপিৰ লগত চেনি খোৱা নাছিল, আব্ৰা আপিয়ে ভাত ৰান্ধি খুৱাব যাওক। মই আপোনাৰ ডাল ব্যৱহাৰ কৰোঁনে? কি ক'লে? চাৰ্জ নীল। আপোনাৰ চাৰ্জাৰডাল ব্যৱহাৰ কৰোঁনে? কৰক কৰক। বৰলাকাই আজিৰ খণ্ডটি উপভোগ কৰক সন্ধিয়া 7 বজাত আৰু নিশা 10 বজাত ৰঙত। দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে। এইটো কি? ফুল তোমাৰ বাবে সযতনে ৰাখিবা। নহয় মানে তুমি হঠাৎ এনেকৈ অকলশৰে মাতিলা যে মোক লগ কৰিব, ভাবিলো তুমি মোৰ প্ৰেমতেই পৰিলা নেকি। হেল্ল', মোৰ চইচ ইমানো বেয়া নহয় হা, প্লিজ। জানো তোমাৰ চইচ বাপৰে বাপ আউটষ্টেণ্ডিং। সেইকাৰণে তোমাৰ ফেভাৰেট চইচ হ'ব চেষ্টা কৰি আছো। বিশ্বাস কৰা মই এদিন তোমাৰ ফেভাৰেট চইচ হৈ যাম, আই প্ৰমিছ ইউ। শুনা, মই ইয়াতে তোমাৰ লগত প্ৰেমৰ কথা পাতিব নাই আহা। তেনেহ'লে কস্তুৰী আৰু বিক্ৰমৰ কথা পাতিবলৈ আহিছো। মই দুয়োকে আৰু কষ্টত চাব নোৱাৰা হৈছো। শুনা, আমি এটা কাম কৰো। কি? আমি দুয়ো মিলি এটা প্লেন বনাও যাতে কস্তুৰী আৰু বিক্ৰম আকৌ এক হৈ পৰে। দুয়ো মিলি? ৱাও, মানে কেনেকে? সেইকাৰণেতো তোমাক মাতিছো। কিবা উপায়টো ওলাবই লাগিব। কস্তুৰীক সঁচা কথাবোৰো ক'ব নোৱাৰো নহয়, বিক্ৰমে মানা কৰি থৈছে। নহয় মানে বিক্ৰমে নিবিচাৰে কস্তুৰী দেউতাকৰ পৰা আঁতৰ হোৱাটো। আৰে সেইটোৱেতো মেইন প্ৰব্লেম। আমি প্লেনটো এনেকুৱা বনাব লাগিব যাতে খুৰায়ো বিক্ৰমক ভাল পাব ধৰে। এই জীৱনত কেতিয়াবা চিৰিয়াছ হৈ পাইছানে? ইমান চিৰিয়াছ কথা এটা ক'লো হাঁহি আছা যে। নহয় চোৱা, তাক লৈ যে কেতিয়াবা বিক্ৰমক ভাল পাব সেয়া কেতিয়াও হ'ব নোৱাৰে। আচ্ছা তুমি মোক এটা কথা কোৱা, পানীৰ তলৰ শুকান মাটি কেতিয়াবা দেখিছা? নাই দেখা নহয়। কিন্তু তুমি কৰিব লাগিব। মই কি যাদুকৰ নেকি? সেইবোৰ মই নাজানো, মুঠতে মই কৈছো যেতিয়া তুমি কৰিব লাগিব। আজি ঘৰত যাবা আৰু কিবা এটা প্লেন ভাবিবা, ময়ো ভাবিম। पलट 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 नपलटे नपलटे आरोही